নমস্কাৰ বন্ধুসকল, আজি এক্সপালছ আৰু হিমালয়ানৰ এটা সৰু কম্পেৰিজন ঠিক নহয়। দুখনৰে চিচি বেলেগ, ৱেট বেলেগ, বহুত কিবা প্ৰাইচ বেলেগ। তো কম্পেৰিজন নকৰোঁ। যিহেতু দুখন বাইক মোৰ আছে, সেইটো কাৰণে মানুহে মোক খুব ফ্ৰিকুৱেণ্টলি সোধে আৰু যে কোনখন লোৱা ভাল হ'ব, হিমালয়ান লওঁ নে এক্সপালছ লওঁ। কিন্তু এতিয়া সেইটো কুৱেশ্যনৰ আনচাৰ কোনো দিব নোৱাৰে কাকো। তো ভাবিলে এটা সৰু ভিডিঅ' এটা বনাওঁ এইটো ৰিগাৰ্ডিং দিছ। ফাৰ্ষ্ট পইণ্টটো হ'ব যে কি টেকনিকেল স্পেচিফিকেশ্যনটো দিয়া দৰকাৰ নাই, কাৰণ নেটত চালে গোটেই টেকনিকেল স্পেচিফিকেশ্যনখিনি গোটেইখিনি গমেই পাব। তো মই কেইটামান মেইন ডিফাৰেঞ্চ কেইটামান কৈ দিওঁ, যিটো ডিচাইড কৰিবৰ কাৰণে আপোনালোকৰ হেল্প হ'ব যে এক্সপালছৰ ফালে যাওঁ নে হিমালয়ানৰ ফালে যাওঁ। হিমালয়ানত লং ৰাইড কৰিবৰ কাৰণে মোৰ হিচাপত এখন বেষ্ট বাইক লং ৰাইড কৰিবৰ কাৰণে উইথ পিলিয়ন, বিকজ বাইকখনৰ ৱেট অলমষ্ট 200 কিলোগ্ৰাম। তো 200 কেজিৰ বাইক এখন আপোনাৰ ৰাস্তাত যিটো ষ্টেবিলিটি দিব, সেই 150 কেজিৰ বাইকখনৰ ষ্টেবিলিটি অভিয়াছলি অলপ কম হ'ব। যিহেতু দুখন বাইকে মই এতিয়ালৈকে অলমষ্ট হিমালয়ানখন চলালোঁ মই অলমষ্ট 25,000 কিলোমিটাৰ আৰু এক্সপালছখন চলালোঁ মই অলমষ্ট 6,000 কিলোমিটাৰ্ছ। তো বেছি বতাহ চতাহ দি থাকিলে এইখন কিন্তু ৰাস্তাত ঠিকছে হিলে, কিন্তু পূৰা হিলাই দিয়ে, জোৰকৈ বতাহ দিলে। কিন্তু হিমালয়ানখনত একো প্ৰব্লেম নাই। ওচৰেদি বহুত ডাঙৰ ট্ৰাক বাছ পাৰ হৈ গ'লেও তাক কোনো হিলাব নোৱাৰে। কিন্তু ইয়াৰ ওচৰেদি যদি ট্ৰাক বা বাছ পাৰ হৈ যায়, কিন্তু এইখন কঁপি যায় কিন্তু ৰাস্তাৰ ওপৰত। সেইটো এটা মই প্ৰব্লেম এটা পাইছোঁ আৰু প্ৰথম। কিন্তু এক্সপালছত উইথ পিলিয়ন অলপমান কিন্তু প্ৰব্লেম হয়, কাৰণ তেতিয়া আণ্ডাৰ পাৱাৰ্ড ফিল হয় যে আপুনি ইনষ্টেণ্টলি পিক আপ দিব নোৱাৰে বা বহুত ষ্ট্ৰেছ পৰা যেন লাগে ইঞ্জিনটোৰ ওপৰত। কিন্তু উইদাউট পিলিয়ন এক্সপালছখন মোৰ কাৰণে বৰ্তমান একদম বেষ্ট বাইক, কাৰণ এইখন লোৱাৰ পাছৰ পৰা মই হিমালয়ানখন হাৰ্ডলি 2বাৰ নে 3বাৰ চলাইছোঁ। তাৰমানে ইমানেই ভাল লাগিছে চলাই পেলাই যে আৰু হিমালয়ানখন মই চলোৱাই নাই। হিমালয়ানৰ ব্ৰেকিং ছিষ্টেমটোত অকণমান আগৰ পৰাই প্ৰব্লেম পাইছোঁ, নাজানো বেলেগ হিমালয়ান ৰাইডাৰ্ছবিলাকে কি হৈছে কি হোৱা নাই। ব্ৰেকটো লাগে ঠিকেই, কিন্তু বহুত ইনষ্টেণ্ট ব্ৰেকিং নহয়, অকণমান দেৰিকৈহে ব্ৰেকটো এংগেজ হোৱা যেন ফিল হয়। এইটো ABS-ৰ কাৰণে হৈ আছে নে কিহৰ কাৰণে হৈ আছে মই সেইটো নাজানো। ছাৰ্ভিচ চেণ্টাৰতে দেখাইছিলোঁ, তেওঁলোকে কৈছে যে এইটো এনেকুৱাই হয়। তো সেইটো এটা বিৰাট ডাঙৰ মাইনাছ পইণ্ট, কাৰণ আগত ইমাৰ্জেঞ্চি ব্ৰেকিঙৰ টাইমত আপুনি ইমাৰ্জেঞ্চি ব্ৰেক মাৰিবই নোৱাৰে, এইটো অকণমান আগলৈকে যাবই যাব। কিন্তু এক্সপালছখনতো ফ্ৰণ্ট কি বুলি কয় ছিংগল চেনেল ABS আছে, কিন্তু সেইখন কিন্তু আপুনি ব্ৰেক মাৰি পেলাই জাগাত ৰখাই দিব পাৰে। সেইটো এটা ভাল, কাৰণ ৱেটটো লাইট, ৰখাবৰ কাৰণে ইজি। হিমালয়ানৰ ৱেটটো বেছি, ৰখাবৰ কাৰণে টান, মই তেনেকৈ ভাবিছোঁ। আৰু হিমালয়ানৰ আৰু এটা কথা ক'ব লাগিব, হিমালয়ানৰ যিটো কোন বিয়াৰিং থাকে হেণ্ডেলত, যিটো টেপাৰ বিয়াৰিং নে ৰ'লাৰ বিয়াৰিং কিবা কয় নামটো, কোন বিয়াৰিং বুলি জানো। আৰু সেই বস্তুটো এই 25,000 কিলোমিটাৰত মই 4বাৰ চেঞ্জ কৰিলোঁ। তাৰমানে যদি আপুনি জোৰকৈ গাঁতত পেলাইছে বা স্পীড ব্ৰেকাৰৰ ওপৰত জোৰকৈ পাৰ হৈছে, এনেকৈ লং ৰাইড দুটামান কৰিছিলোঁ য'ত আমাৰ অকণমান তেনেকুৱা বেয়া ৰাস্তাটো গৈছিলোঁ। সেইটো এটা বিৰাট ডাঙৰ হেডেক, কাৰণ এখন অফ ৰোডাৰ বাইক, টুৰাৰ বাইক, যিখন বাইক আপুনি যদি নিশ্চিন্ত চলাবই নোৱাৰে গাঁতে চাতে, এইটো এতিয়া বাৰ বাৰ সেইটোত ৰিপ্লেচ কৰি থাকিব লাগিব, নহ'লে আপোনাৰ প্ৰত্যেকটো জাৰ্কিঙত হেণ্ডেলত এটা চাউণ্ড এটা কৰিব। তো আপোনাৰ সেইটো বহুত ডিছগাষ্টিং চাউণ্ড, আৰু মই ভাল নাপাওঁ। সেইটো কাৰণে মই সলাই দিওঁ বাৰ বাৰ, আৰু সেইটোত অলমষ্ট আপোনাৰ 1,600-1,500 মান খৰচা হৈ যায় সেইখিনি চেঞ্জ কৰোঁতে। তো সেইটো এটা মাইনাছ বুলি মই ধৰিলোঁ। কিন্তু এক্সপালছখন এতিয়ালৈকে মই ধৰি লওক বহুত বেছি চলোৱা নাই, 6,000 মান চলালোঁ, কিন্তু তাত বহুত গাঁতত পেলাইছোঁ, তাক একদম অত্যাচাৰ কৰি চলাইছোঁ মই। এতিয়ালৈকে কিন্তু কোনো প্ৰব্লেম দিয়া নাই তাতছত। আৰু ছাৰ্ভিচ চাৰ্জৰটো ডিফাৰেঞ্চটো ক'বই লাগিব। ছাৰ্ভিচ চাৰ্জত আপোনাৰ হিমালয়ানত অলমষ্ট যদি পেইড ছাৰ্ভিচ হয়, পেইড ছাৰ্ভিচত আপোনাৰ 700 টকা ছাৰ্ভিচ, মবিল, ইঞ্জিন অইল গোটেইখিনি মিলি আপোনাৰ 2,000 এটা আহি যাব যদি পেইড হয়। ফ্ৰী হ'লে মোটামুটি 1,000-1,100। এক্সপালছত ফ্ৰী ছাৰ্ভিচিং আপোনাৰ 540 ফিক্সড, আৰু যদি বেলেগ কাম নকৰে নৰ্মেল ছাৰ্ভিচিংখিনি। আৰু যদি পেইড ছাৰ্ভিচ হয়, সেইটো মই পেইড ছাৰ্ভিচ কৰিলে ক'ম, কাৰণ পেইড ছাৰ্ভিচ মই এতিয়ালৈকে আহি পৰাই নাই মোৰ। পেইড ছাৰ্ভিচ ফ্ৰীতে চলি আছে এতিয়া। তো ছাৰ্ভিচ চাৰ্জটো অভিয়াছলি ডিফাৰেঞ্চ থাকিবই। আৰু চবতকৈ মেজৰ ডিফাৰেঞ্চটো হ'ল যে হিৰ'ৰ স্পেয়াৰ্ছৰ দাম বহুত কম কম্পেয়াৰ্ড টু ৰয়েল এনফিল্ড। এক্সপালছত মবিল হওক, ক্লাছ প্লেট হওক, স্প্ৰকেট হওক, এইবিলাক আপুনি একদম ল' কষ্ট হয়। তো সেইটো কাৰণে এইখনত কিবা স্পেয়াৰ্ছ লাগিলেও আপোনাৰ মেইনটেনেঞ্চ কষ্টটো বহুত কম। সেইটো এটা পইণ্ট চাব লাগিব, কাৰণ বাইকখনটো লওঁতে চবেই কিবা এখন লৈ ল'ব, কিন্তু পিছত মেইনটেইন কৰাটো প্ৰব্লেম হৈ যায়। আৰু এটা কথা হ'ল মাইলেজটো আপোনাৰ যদি হিমালয়ানখন এৰাউণ্ড 90 পৰা 100 যদি ক্ৰুজিং স্পীড চলাই, আপোনাক তথাপিও 28 পৰা 30 কিলোমিটাৰটো আৰামছে পাই যায়। কিন্তু এক্সপালছতো আপুনি যদি 80 পৰা 90, 100ৰ ভিতৰতো চলায়, একদম মিনিমাম 40 কিলোমিটাৰটো আৰামছে দি আছে। কাৰণ মই লাষ্ট টেষ্ট কৰিছিলোঁ, মই 45 kmpl পাইছোঁ। মোৰ ৰাইডিং স্পীড অলমষ্ট 60-70 মোৰ নৰ্মেল থাকে, কেতিয়াবা আকৌ মিক্সড, আৰু মাজতে আপোনাৰ 90-100টো চলাই দিওঁ। আৰু হিমালয়ানৰ টপ স্পীড 130 কিলোমিটাৰলৈকে যায়, আৰু এক্সপালছ 115 কিলোমিটাৰলৈকে যায়।
হিমালয়ানৰ টপ স্পীড 130 কিলোমিটাৰ, ইমানটো চলোৱা নাই, 100 মেক্সিমাম 110। এক্সপালছখনো 100 আৰামছে যায়, কোনো প্ৰব্লেম, ইঞ্জিনৰ ওপৰত একো ষ্ট্ৰেছ ফিল নহয়, মই কৈছোঁ। কিন্তু সেইটো হিচাপত আপুনি বাইকখন ছাৰ্ভিচিং, চেইন লিউব এইবিলাক গোটেইখিনি বস্তু মেইনটেইন কৰি ৰাখিলে আৰামছে 100ত দুখন বাইকো চলাব পাৰে, কিন্তু মাইলেজত কিন্তু বহুত ডিফাৰেঞ্চ পাই যাব। চিটি ৰাইডত হিমালয়ানখনেদি কিন্তু বহুত প্ৰব্লেম, ট্ৰেফিকত ফিল্টাৰিং কৰিব বহুত প্ৰব্লেম, কাৰণ ইমান হেভি ৱেইট বাইক ঘূৰাবই নোৱাৰে আপুনি, এই গাড়ীৰ নিচিনা যাব লাগিব, মানে মই তেনেকৈ যাব লগা হয় আৰু। এতিয়া বেলেগ কোনোবা এক্সপাৰ্ট ৰাইডাৰে চলাব পাৰে সেইটো মই ক'ব নোৱাৰোঁ, খালি মোৰ এক্সপিৰিয়েঞ্চটো মই কৈ আছোঁ। কিন্তু এক্সপালছখন আপুনি মাখনৰ নিচিনা যাব পাৰে ট্ৰেফিকৰ মাজে মাজে, আপুনি যেনেকৈ মন যায় তেনেকৈ কাটা কুটাকৈ ফিল্টাৰিং কৰিব পাৰে, তো সেইটো এটা মোৰ কাৰণে প্লাছ পইণ্ট এক্সপালছৰ কাৰণে। আৰু মাজতে এটা কথা ওলাইছিলে আপোনাৰ হিমালয়ানৰ লাডাখত গৈ পেলাই চেচিছ ব্ৰেক হোৱা কথাটো, সেইটোতো পাৰ্চনেলি মই আজিলৈকে কাকো নিজে দেখা নাই, কিন্তু গুৱাহাটীৰ এটা শ্ব'ৰুম আৰু তাৰ চিনাকি এজন মানে টেকনিচিয়ান, তেখেতক মই সুধিছিলোঁ যে সেইটো প্ৰব্লেম BS3তে আছিল নে BS4 মডেলতো আছে নে পিছলৈকে আছে। তেওঁ কৈছে যে BS6লৈকে আছে এইটো প্ৰব্লেম, চেচিছ ছিঙি যোৱা নাই কমপ্লিটলি, কিন্তু ক্ৰেক আহি গৈছে ইভেন ইন BS6 মডেল। তো এইটো তাৰমানে মেনুফেকচাৰিং ডিফেক্ট, তাহাঁতৰ এইটো মানে জন্মগতভাৱে থাকিবই যেন লাগি আছে মোৰ এতিয়া। কিন্তু কেতিয়ালৈকে এইটো প্ৰব্লেম ছল্ভ হ'ব কি হ'ব নাজানো, কাৰণ এইখন বাইক মানুহে কিনে বহুত হেঁপাহত, বহুত দূৰত যাম বুলি, লাডাখ যাম বুলি, কিবা যাম বুলি, মানে এতিয়া ৰিচেণ্টলি কি ঘটনা ক'ত ঘটিছে গম পোৱা নাই, আৰু সেইটো চেচিছ ভঙা কেছটোৰ পিছত চাগে আৰু নতুনকৈ হোৱাও নাই, কিন্তু চেচিছত যে ক্ৰেক এতিয়াও আহে সেইটো কিন্তু সঁচা কথা। এক্সপালছৰ ক্ষেত্ৰত মই এইটো ক'ব নোৱাৰোঁ একো, কাৰণ এতিয়ালৈকে তেনেকুৱা কেছ মই ক'তো শুনা নাই, নেটতো পোৱা নাই। আৰু এতিয়া চবতকৈ মেজৰ ডিফাৰেঞ্চটো হ'ল দুখন বাইকৰ প্ৰাইচটো অলমষ্ট 95,000ৰ পৰা 1 লাখ টকা এটা ডিফাৰেঞ্চ অলমষ্ট আহি যায়, 93-95,000 মান আহি যায়। তো বাইকখন ডিচাইড কৰাৰ আগতে বাজেটটো চাই ল'ব, গোটেইখিনি বস্তু চাই ল'ব, মানে চালে ভাল। 1 লাখ টকাৰ ডিফাৰেঞ্চ, কোনখিনি জেগাত প্ৰব্লেম, কিমান কি মাইলেজ, গোটেইখিনিতো ক'লোৱে অলৰেডি। সেইটো বাকী বিবেচনা আপোনালোকে নিজে কৰিব আৰু, মানে এতিয়া কোনখন আপোনাৰ কাৰণে বেষ্ট হ'ব। কিন্তু যদিহে উইথ পিলিয়ন লং ৰাইড কৰিব বিচাৰে দেন হিমালয়ানৰ বাহিৰে বেলেগ অপশ্যন নাই, মানে এইটো ৰেঞ্জত নাই, এইটো এটা মিড ৰেঞ্জ বুলি ধৰিছোঁ মই। হিমালয়ানৰ প্ৰাইচটো হ'ল আপোনাৰ এৰাউণ্ড 2,29,000 টকা অন ৰোড গুৱাহাটীত, আৰু এক্সপালছৰ অন ৰোড প্ৰাইচ আহিব আপোনাৰ এৰাউণ্ড 1,35,000 টকা। দুখন ধৰি লওক ছেম কেটেগৰীৰে বাইক, এডভেঞ্চাৰ টুৰাৰ, তো সেইটো কাৰণে কম্পেৰিজনটো মই কৰা নাই একচুৱেলি। কিন্তু দুখন বাইকৰ এতিয়া ধৰি লওক দুখন বাইক লৈ পেলাই কথা ক'লেতো অবভিয়াছলি কম্পেৰিজনেতো হ'ব, তো যিখিনি ডিফাৰেঞ্চ আছে, যিখিনি প্লাছ পইণ্ট আছে, নিগেটিভ পইণ্ট আছে মই কৈ দিলোঁ। তো এতিয়া বাকী আপোনালোকৰ ডিচিশ্যন। চলো ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ। বহুত ৰ'দ, কিন্তু চিনাৰীও চাওক না, চিনাৰী চাওক, আমাৰ ঘৰৰ পিছফালৰ জেগা এইটো, আহক কেতিয়াবা ইয়াত কেম্পিঙো কৰিব পাৰে, পানীও আছে সন্মুখত, কিন্তু লেতেৰা পানী বাৰু। তো মাজে মাজে কিছুমান ভিডিঅ' ইয়াৰ পৰা দেখি থাকিব আৰু। হেল্ল', টেক কেয়াৰ, বাবাই। এতিয়া দুটামান একশ্যন কেমেৰা লগাই পেলাই ইয়াতে কেইটামান ভিডিঅ' লওঁ, আৰু এইটো ভিডিঅ'ৰ এতিয়া দেখিবলৈ পাব।